হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই প্ৰিয়ংকা আণ্টি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ভিডিঅ'টো আপোনালোকে চাব, তেতিয়া গম পাব। আৰু থাম্বনেইলছ দেখি আপোনালোকে নিশ্চয় গম পাইছেই বস্তুটোনো আমি ক'ত পাওঁ আৰু ক'ত বিচাৰিব লাগে, সেইটোলৈকে মই দেখাওঁ আপোনালোকৰ ভিডিঅ'টো। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই লৈ লৈছোঁ গামলা আৰু কটাৰীখন, আৰু এইটো হ'ল মিষ্টাৰ কোৰ দাঙি আছে। এইটো হ'ল বেটি। আমাৰ টিকলি মিকলি গৈ আছে। ইফালে এবাৰ চাই দিয়া আকৌ। বগৰী গছ এজোপা আছে, এইটোক আমি এতিয়া খাই ল'ম অকণমান। নাই আৰু বগৰী বিকাল হৈ গ'ল। আমি এতিয়া পাই গ'লোঁ জেগালৈ। এইটো সোমাই গৈ আছে। জংগলী কচু এটাহে পাইছোঁ মাত্ৰ। এইটো যদি মাছৰ লগত বনাই খায় বহুত টেষ্টি হয়। এফালে মিষ্টাৰে খান্দিয়ে আছে, পোৱা নাই বেছিকৈ। দেখিছেনে? এইটো পুলিটো দেখিছেনে? এইটো বেছি ডাঙৰকেইটা নল'ব। যিকেইটা তলত পুলি নোলোৱাকৈ থাকে সেইকেইটাহে খাব, নহ'লে খজুৱাব। সেইকেইটা খালে মানে অকণমানি অকণমানি থাকে। ভাতকেৰেলা পুলি কেইটামান পাইছোঁ ইয়াতে। আগতে ৰুই থোৱা আছিলে মানে, সেইকাৰণে ঘৰত কেইটামান ৰুই দিমগৈ বুলি পুলি কেইটামান লৈছোঁ। আমি আহি গ'লোঁ ঘৰত, আৰু ইমান এগাল চব্জি পালোঁ। আৰু এইটো হ'ল ভাতকেৰেলা পুলি। আমি এইটো ৰুই ল'ম। আৰু কচুটো হ'ল ইমানটো অকণমানি অকণমানিকেইটাই খাব লাগে। যদি গুটিটো ডাঙৰ গুটিটো খায় খজুৱাব, সেইটো নাখাব। যিটো নতুন পুলি ওলায় সেইটোকে খাব আপোনালোকে। সৰু অকণমানি অকণমানি থাকে এইটো। মই এতিয়া বাকলি গুচাই ল'ম। বাকলি গুচাই মেলি ধুই 1 ঘণ্টামানৰ কাৰণে ৰ'দত দি ল'ম মই এইটো। তাৰপিছতহে বনাম। মোৰ চফা কৰি হৈ গ'ল, বহুত টাইম লাগিলে। কেনেকৈ লাগিছে? কেনেকৈ লাগিছে? কি কেনেকৈ লাগিছে? কচুটো ধোৱাৰ পিছত যিটো কচু উঠিছে কেনেকৈ লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে ন? এইটো মই অকণমান বইল কৰি লৈছোঁ, নিমখ অকণমান লগাই। ৰ'দত দিব লাগিছিলে, ৰ'দ নাইকিয়া হ'ল, সেইকাৰণে মই অকণমান বইল কৰি লৈছোঁ।
মোৰ হাত খজুৱা অৱস্থা বেয়া হৈ আছে। আপোনালোকে কটাৰ আগত হাতত অকণমান তেল সানি ল'ব, মিঠাতেল, নহ'লে মানে মোৰ লিখীয়া অৱস্থা বেয়া হৈ যাব। কৰা হৈ গ'ল। এইটো মই কচু বনাবলৈ এতিয়া ৰেডি কৰিছোঁ। মই লৈছোঁ আদা আৰু কেঁচা জলকীয়া, নহৰু, পিঁয়াজ আৰু এইটো মাছ। আদা, নহৰু আৰু কেঁচা জলকীয়া লগতে খুন্দি দিছোঁ মই। তাৰপিছত ইয়াত লগাম মই এতিয়া জিৰা গুড়ি 1 চামুচ আৰু গৰম মছলা 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ, 2 চামুচ লগাই দিছোঁ মই। আৰু এইটো হ'ল পাঁচফোৰণ। মই ভাজি কৰি এইটো মিক্সিত ধুনীয়াকৈ মই গুড়ি কৰি থৈছোঁ। এইটোকে অকণমান দি দিছোঁ ইয়াত মই পানী এড কৰি দিছোঁ। ইয়াতে মই মাছ ফ্ৰাই কৰিছিলোঁ। ইয়াতে মই এতিয়া চব্জিটো বনাম, যিহেতু ইয়াত তেল বহুত আছে। এইটো মই এতিয়া ফ্ৰাই কৰি আছোঁ, ভাজি লৈছোঁ মছলাটো। যিহেতু পিঁয়াজ, আদা, নহৰু মই একেলগে পেষ্ট বনাইছিলোঁ, সেইটোকে ভাজি আছোঁ। এতিয়া মই কচুটো লগাম। এতিয়া মই এবাৰ লৰাই ল'ম। এতিয়া মই পানী এড কৰিম, গৰম কৰা পানী গৰম কৰি সিজিয়ে গ'ল আলু। কি আলু বোলে, কচু দেখিব পাৰিছে আপোনালোকে, সিজি গৈছে। পানী জোখত দিব, যিহেতু এইটো সিজিব লাগিব ন, সেইকাৰণে মই পানী অকণমান বেছিকৈ এড কৰিছোঁ। উতলি আছে। এতিয়া মই ইয়াত লগাম সোৱাদ অনুসৰি নিমখ, আৰু লগাম হালধি। ইয়াত মই এতিয়া লগাম মাছ আৰু ঔটেঙা। এইটো হ'ল ঔটেঙা। এইটো হ'ল নহৰু পাত, নহৰুৰ যিটো পাত ওলায় সেইটোকে অকণমান লগাই দিম মই এতিয়া মই ইয়াত লগাম নহৰু পাত। চাই মোৰ খাওঁ খাওঁ লাগি গৈছে। তো দেখিছেনে, কচুটো একেবাৰে গুড়ি হৈছেগৈ আৰু এইটো কেইটামান গোটা গোটা হৈ আছে, এইকেইটা মই ভাঙি দিম। এয়া মোৰ চব্জি হৈ গ'ল। ইয়াম্মি ইয়াম্মি ইয়াম্মি। আপোনালোকে সকলোৱে এই বনৰীয়া কচুৰ গুটি খাই চাব, ভাল লাগিব। মিচিং
য়ামিঙে কি কেনেকৈ বনালে আপোনালোকে দেখিলে তেওঁক ফ'ল' কৰি অকণমান বনাই চাই খাই চাব। এবাৰ আপোনালোকেও খাই চাব সেনেকৈ বনাই বনৰীয়া কচু।